বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিলৰতাৰী গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। বিলৰতাৰী গাঁৱৰ আছান আলী তালুকদাৰৰ পত্নী তথা 4 সন্তানৰ মাতৃ আবিদা খাতুনক হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। আবিদা খাতুনৰ পিতৃ জানিবলৈ দিয়া মতে যোৱা নিশা স্বামী স্ত্ৰীৰ মাজত সংঘটিত হৈছিল কাজিয়া। মূৰত প্ৰহাৰ কৰাৰ ফলত মৃত্যু হয় আবিদা খাতুনৰ। কিন্তু মৃতদেহক চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ সন্দেহ কৰিছে আবিদাৰ পিতৃৰ পৰিয়ালৰ লোকে। পিছত ৰাইজে আছান আলী তালুকদাৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। ইফালে কলগাছিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আবিদা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট নিউ লাইভ। 15-16 বছৰমান বিয়া হৈছে, হোৱাৰ পিছত মাজে মাজে কাজিয়া হয় আৰু মাজতে বহুত মাৰপিট হৈছে। হোৱাৰ পিছত ছোৱালীজনী সদায় মাৰপিট হৈয়ে থাকে আৰু ছোৱালীজনী এবাৰ দিল্লীতো গৈছিল এই মাৰপিট কৰাৰ কাৰণে। ল'ৰাজনে মানে বেলেগ ছোৱালীৰ লগত সম্পৰ্ক থাকে বা ছোৱালী থকাৰ পিছতো বিয়া এটা পাতিলে, পাতাৰ পিছত অলপ কেইদিন থাকিলে, থকাৰ পিছত সেইটোক খেদি দিলে, মাৰধৰ কৰি অত্যাচাৰ কৰি পঠাই দিলে আৰু তাৰ লগত মানে থাকি আছে আৰু যৌতুকৰ কাৰণে হাৰাশাস্তি কৰি থাকে সদায়। যোৱা নিশা কাজিয়া হৈছে, হোৱাৰ পিছত তেখেতক মাৰিছে, ফাঁচীত ঝুলাই থৈ দিছে। তেখেতৰ হাজবেণ্ড আৰু 2জন মানুহ আছে বোলে, তেখেতৰ নিজৰ আত্মীয় মানুহ। মাৰপিটৰ চিন অলপ দেখা পাইছোঁ, মূৰত দেখা পাইছোঁ আৰু গলত অলপ দাগ আছে। আমাৰতো সন্দেহ হৈছে সি নিজে মাৰিছে আৰু সি স্বীকাৰো কৰিছে, ধৰি আনিছে তাক। সি নিজে স্বীকাৰ কৰিছে, হয় মই নিজে মাৰিছোঁ, হত্যা কৰিছোঁ। আছামিটো থানাত আছে, আছান আলী। ল'ৰা ছোৱালী 4জন।